আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি আহিলোঁ। প্ৰথমে শৰাইৰ বাবে বস্তু লৈ লৈছোঁ আৰু লগতে চাকিও ফটো নমৰাকেনো থাকিব পাৰোঁনে? একপিমান ফটোও মাৰি ল'লোঁ। কিমান যে মানুহৰ সমাৱেশ ঘটিছে। পবিত্ৰ ভাদমাহ বুলি সকলো মানুহে আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এয়া মই শৰাই বস্তু দিবলৈ গৈছোঁ। চাওক কিমান ভিৰ লাগিছে। প্ৰতি শৰাই বস্তু দিয়া হ'ল। শৰাই বস্তু দি মেলি চাকি দিবৰ কাৰণে আমি যে কিমান দেৰি ৰৈছোঁ দেখা নাই। সমাৱেশ ঘটিছে। দৰকাৰও গধূলি দিবলৈ পাৰি। তাৰ বাবে ৰৈ আছোঁ ভণ্টি আৰু মই। এয়া ৰৈ চাকি দিবলৈ পামগৈ আৰু অকণমান পিছতে। চাওক কিমান গৰম, তথাপিও সকলো মানুহৰ অন্তৰত যে নেদেখাজনৰ প্ৰতি ভক্তি আছে, শ্ৰদ্ধাভাৱ আছে, সেই সকলোৱে গৰমক নেওচিও এগছি বন্তি দিবৰ বাবে নেদেখাজনৰ চৰণত সেৱা মনটো যে খুব বেছি ভাল লাগে। নামঘৰেই হওক বা মন্দিৰেই হওক, যেতিয়া যোৱা হয় মনটোৱে ইমান বেছি শান্তি পায়, খুব বেছি ভাল লাগে। সকলোৱে গৰমকো নেওচি নেদেখাজনৰ ওপৰত বিশ্বাস ৰাখি আশীষ ল'বলৈ গৈছে। ভগৱানে যাতে সকলোৰে মনোকামনা পূৰণ কৰে। এতিয়া আকৌ মাহ প্ৰসাদ কিমান দেৰি ৰ'ব লাগিব। এনেকৈ কি কৰিম কিন্তু ভয়ে খাই গৈছোঁ। নাই মাহ প্ৰসাদ উন্নতি প্ৰাপ্ত কৰি মনৰ বাঞ্ছাখিনি পূৰণ কৰি কৃপা কৰিব। ল'লোগৈ অৱশেষত। মনটো ভাল লাগে দিয়কচোন। নামঘৰলৈ আহিলে প্ৰসাদকেইটা ল'লেহে মনটো ভাল লাগে। এটা ধুনীয়া পুখুৰীও আছে নামঘৰৰ দাঁতিতে। শেষত এয়া প্ৰসাদ চসাদ লৈ মেলি ঘৰমুৱা হৈছোঁ আৰু। বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে। চাওক প্ৰসাদ ল'বৰ বাবে এতিয়াও বহুত মানুহ ৰৈ আছে। এতিয়া পুনৰবাৰ সেৱা জনাই ঘৰলৈ বুলি আহিলোঁ।